শাহু শহুৰ বাই শাহু ননন বৰজনা দেউৰ তেওঁলোকৰ কথা কৈ বোলে মই ভাইৰেল হ'লোঁ বোলে মই বোলে তেওঁলোকৰ কথা কৈ বোলে মই বোলে ভাইৰেল হৈছোঁ বোলে মোৰ বোলে একদম ফেচবুকত ভিডিঅ' সেইটো কাৰণে চলে ইনষ্টাগ্ৰামত সেইটো কাৰণে চলে ইউটিউবত সেইটো কাৰণে চলে বুলি বহুতে মোক কমেণ্ট দি থাকে তেন্তে মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ যে মই যিবোৰ কথা শাহু শহুৰ বাই শাহু ননন্দৰ কওঁ তাৰ এটাও মিছা হ'ব নোৱাৰে কাৰণ যিসকল বোৱাৰীয়ে সেইবোৰ ভুগি আছে তেওঁলোকেহে গম পায় কমেণ্ট কৰাসকলেতো তেওঁলোকৰ লগত হোৱা নাই চাগে যদিও হৈছে তেওঁলোকে ক'বলৈ বেয়া পায় ঘৰখনৰ কাৰণে বা তেনেকুৱা হ'ব পাৰে কিন্তু মোৰ ভিডিঅ'বোৰত যে মই কওঁ সেইবোৰ মিছা নহয় সঁচা কিন্তু মোৰ লগত নহ'ব পাৰে বা মোৰ লগত নাই হোৱা বুলিও ক'ব নোৱাৰি কিন্তু বহুতো বোৱাৰীৰ ক্ষেত্ৰত তেনেকুৱা ঘটনা ঘটি থাকে সেইখিনিকে মই অভিনয় আকাৰে আপোনালোকৰ আগত প্ৰকাশ কৰোঁ যে এনেকৈ কয় তেনেকৈ কয় ধেমালি যোগেৰে মই কৈ থাকোঁ কিন্তু তাতে মানে বহুতে মন্তব্য জনায় যে তই নিজেই তেনেকুৱা এইবোৰ কথা কৈ ভাইৰেল হৈছ এইবোৰ কথা কয় নেকি এইবোৰ কথা ছ'চিয়েল মিডিয়াত কয় নেকি বহুতো ধৰণৰ তেনেকুৱা মন্তব্য দিয়ে মই তেওঁলোকক কৈছোঁ যে আচলতে মোৰ লগত নাই হোৱা কিন্তু মোৰ নিচিনা আন 10জনীৰ লগত তেনেকুৱা ঘটনা হৈছে তাৰপিছত নকৰিবি তো সেইটো কাৰণে মোক কথাখিনি ক'বলৈ বাধ্য এইয়া দেখিছেনে কুকুৰটোৱে বৰ আমনি কৰি থাকে আৰু আমাৰ ঘৰত যিহেতু সেই ৱায়াৰিংবোৰ কৰা নাই কাৰণে আমাৰ ৱায়াৰিং মিস্ত্ৰী মোৰ নিজৰ মানুহজনেই হয় কিন্তু হ'লেও ঘৰত কৰা হোৱা নাই মানে ঘৰত এইবোৰ কালাৰৰ কাম আৰু ওপৰৰ চিলিং কাম আছে কাৰণে পইচাটো অলপ বহুত বেছি লাগে ন ফল চিলিং মাৰিম বুলি ভাবিছোঁ ঘৰত ফল চিলিংছ মাৰিলে এটা ৰুমতে বহুত পইচা লাগিব সেইটো কাৰণে অকণমান খৰচা আছে কাৰণে লাহে লাহে কৰিম বুলি থৈছোঁ আৰু লাহে লাহে ঘৰৰ কাম পাকঘৰৰ কামো লগাই আছোঁ সেইটো কাৰণে অকণমান অসুবিধা হৈছে আপোনালোকে সেইবোৰ ডিলিং জালাংকৈ ওলমি আছে তাৰবোৰ দেখি নাভাবিব আৰু ঘৰটো ৱাইৰিঙো কৰা নাই বুলি কৰিম লাহে ধীৰে বাৰু মই কৈ আছিলোঁ কি যে মই সেইবোৰ মাৰ শহুৰ শাহুৰৰ যি টি কথা কৈ কিনি মই ভাইৰেল হৈছোঁ বুলি ভাবে বা মই শহুৰ শাহুৰক একো মানে কিবা কিবি বেয়াকৈ কওঁ বা তেনেকৈ কওঁ সেইবোৰ কথা কৈ মই বহুতে ভাইৰেল হৈছোঁ বুলি কৈ থাকে আচলতে কথাখিনি সঁচা সেয়া হয়তো মোৰ লগত নহ'ব পাৰে বা আপোনাৰ লগত নহ'ব পাৰে কিন্তু বহুতো ক্ষেত্ৰত বহুতো বোৱাৰীৰ লগত হৈ আছে সেই কথাখিনিকে মই মানে ভিডিঅ' যোগে প্ৰকাশ কৰি আপোনালোকৰ আগত দেখাওঁ তাৰপিছত এতিয়া মানুহে মানে কিছুমানে হয়তো এনেকৈ ভাবিব পাৰে এইখিনিও মানে কোৱা হয়নি বেলেগ কণ্টেণ্ট নাই নি কিবা নি আচলতে সকলোৱে নিজৰ কণ্টেণ্ট থাকে মোৰ সেইটোৱে কণ্টেণ্ট মই আগৰ পৰা তেনেকৈয়ে ধেমালি কৰি থাকোঁ চবৰে আগত কৰোঁ মোৰ এইফালে মা ৰখি থাকে দেউতা ৰখি থাকে মোৰ হাজবেণ্ড থাকে মোৰ বাইদেউ থাকে নননবোৰ বাৰু ননন নাই বৰজনা নাই তো তেওঁলোকৰ কথাও মই এনেই ধেমালিকৈ কৰোঁ আপোনালোকে যিসকলে ভিডিঅ' চাই মানে সঁচা বুলি নাভাবিব কথাবোৰ ধেমালি হয় এনেই ধেমালি যোগেৰে ভিডিঅ' প্ৰকাশ কৰোঁ কিন্তু ধেমালি যদিও কথাখিনি সত্য সেইটো হয়তো আপোনাৰ লগত বা মোৰ লগত আমাৰ লগত নহ'ব পাৰে কিন্তু 60% 70% মহিলাৰ লগত তেনেকুৱা ঘটনাবোৰ হয় তো যিখিনি মোক বহুতে নিজৰ শ্বেয়াৰ কৰে কিছুমানে মোক শ্বেয়াৰ কৰে কিছুমান মই চিনেমাতো দেখিছোঁ সঁচা সঁচি নিজৰ ঘৰুৱা সমস্যাটো দেখিছোঁ বহুতৰ ক্ষেত্ৰত চিনেমাত দেখিছোঁ চিৰিয়েলবোৰত দেখোঁ তো তেনেকুৱা চিৰিয়েল চিনেমা সেইবোৰৰ পৰা চাই সৰু কণ্টেণ্ট এটা আনি কিনি মই ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ তাত মানে মোৰ কোনো মানে নিজৰ জীৱনৰ লগত জড়িত বা কাৰোবাৰ নাম বা কাৰোবাৰ কিবা লৈ কিনি মই উপস্থাপন নকৰোঁ তাত মোৰ মানে যিসকলে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে হয়তো ভাবিব পাৰে চাগে মই এনেকুৱাই হয় মোৰ ভিডিঅ'বোৰ যিহেতু এনেকুৱা তাৰ চাগে শাহু বোৱাৰী মিল নাই চাগে সেইটো কাৰণে তেনেকৈ ভিডিঅ' বনাই ঘৰখনত মিল নাই চাগে তেনেকৈ বনাই আচলতে নহয় আমাৰ ঘৰত 5জন ব্যক্তিৰ খুব সিজনক আমি ছাপোৰ্ট কৰোঁ আমাৰ ছাপোৰ্টৰ কাৰণে তেওঁলোকৰ ছাপোৰ্টৰ কাৰণে মই ভিডিঅ'বোৰ প্ৰস্তুত কৰিবলৈ মানে পাইছোঁ উৎসাহ পাইছোঁ বুলি ক'ব পাৰি কাৰণ তেওঁলোকে জানে যে মই সেইবোৰ ধেমালি কৰোঁ আৰু মোক যিহেতু বহুতে শ্বেয়াৰ কৰে মাও মানে মোৰ শাহু মাও বহুতো কথা কয় আগতে মোৰ লগত এনেকুৱা হৈছিলে তেনেকুৱা তো মোৰ লগতো কিছুমান ঘটনা তেনেকুৱা হৈ থাকে সৰু সুৰা আৰু সেইবোৰকে মই ধেমালি যোগে প্ৰকাশ কৰি থাকোঁ তাৰচেন নাপেলাবি এইটো কুকুৰটোৱে বহুত ডিষ্টাৰ্ব দিয়ে মই তেনেকৈ আজিলৈ আহিছোঁ কোনেও যাতে সেইবোৰ কথাত বেয়া নাপায় ভিডিঅ'বোৰ ধেমালি হিচাপতে চাব চবেই শাহু বোৱাৰী সেইবোৰ মই শাহুৰ বদনাম গাই থাকোঁ সেইবোৰ জাষ্ট এটা ধেমালি বোৱাৰীও বহুতো কথা থাকে ক'ব নাযাওঁ কিন্তু শাহু বোৱাৰী যেতিয়া শাহু বোৱাৰী হিচাপতে বনাই আছোঁ নিজৰ কণ্টেণ্টত কেতিয়াবা যদি কিবা ভুলকৈ কৈছোঁ ক্ষমা কৰি দিব আৰু এই ভিডিঅ'বোৰ কেৱল ধেমালিহে দেই মই মোৰ ভিডিঅ'ত লিখিয়ে থৈছোঁ ধেমালি বুলি হয়তো আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ যে হয়তো কিছুমান নতুনকৈ চোৱাসকলে সঁচা বুলি ভাবিব পাৰে সঁচা বুলি নাভাবিব সেইবোৰ কেৱল ধেমালি